নমস্কাৰ আছে আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ চেনেল ধন অফিচিয়েল মই আছোঁ মঞ্চৰ ওপৰত আৰু আজিও আপোনালোকৰ এটা মই মঞ্চৰ ওপৰৰ পৰা মানে ভিডিঅ' দিম বুলি ভাবিছোঁ মানে আজি মানে লাইটৰ ভিডিঅ' দিম লাইট গেলা মানে ক'ত কেনেকৈ লগাই থাকে কোনটো লাইট কেতিয়া কিমানমান সময়ত মানে ব্যৱহাৰ কৰে তো গাছ পুৰা ৰেম্পৰ পৰা আৰম্ভ কৰি দিছোঁ গোটেইখিনি দেখাব লাগিব তো ৰেম্পৰ পৰা ফাৰ্ষ্ট গৈছোঁ ৰেম্পত গাছ আমি যে মানে ডান্স কৰিব আহিলে যে মানে লাইটটো ব্যৱহাৰ কৰে তো এইকেইটা লাইটে ব্যৱহাৰ কৰে আৰু এই লাইটটো কৈ দিয়া এইটো এলইডি হয় এইটো 100 ওয়াটৰ আছে এইটো এলইডি ইয়াতে এটা আছে তাতে এটা আছে আৰু ইয়াতে এটা আছে আৰু নয়ন ভাই এই যে মানে ৰেম্পৰ সাইডত যেন এই লাইটটো ব্যৱহাৰ কৰে এই লাইটটো কি এইটো হৈছে পাৰ লাইট এইটো 7000 ওয়াটৰ তো ৰেম্পৰখিনি বাৰু গাইজ দেখালোঁ এতিয়া বলক মঞ্চত দেখি যাওঁ এতিয়া আহি গ'লে গাইজ মঞ্চৰ ওপৰত আৰু মঞ্চত যে মানে চাইডে যে লাইট মাৰে তো ইফালে এটা আছে আৰু ইফালে এটা আছে তো দুখন মঞ্চত মানে চেম টু চেম মাৰে আৰু এইকেইটা লাইটৰ নাম হৈছে গাইজ পাৰ লাইট আৰু এইকেইটা মানে বেছিভাগ মানে গানত ব্যৱহাৰ কৰে বা নৃত্য নাটিকা চলি থাকিলে ব্যৱহাৰ কৰে আৰু গাইজ লাইটৰ কালাৰটো একে থাকে দিয়ক কিন্তু আমি যে ধৰি লওক কালাৰবিলাক যে মঞ্চৰ ওপৰত সেউজীয়া দেখা পাওঁ লাল দেখা পাওঁ তো সেই মানে সেইটো বস্তু কেনেকৈ কৰে গম পাইছি না ইয়াতে মানে এখন মানে কালাৰিং মানে এখন দেখছি না গাছ এখনৰ পৰা আমি কালাৰটো মানে চেঞ্জ হোৱা দেখা পাওঁ কিন্তু লাইটৰ কালাৰটো এটাই থাকে মানে আৰু এখনৰ নাম হৈছে এইটো কালাৰিং পেপাৰ বুলি কয় বহুতটা ধৰণৰ থাকে এটা ধৰ এইটো হালধীয়া লগোৱা আছে মানে যিটো কালাৰ যোনটো ডেন্সত যিটো কালাৰ সেই হিচাপত আমি পেপাৰবিলাক লগাই ৰঙা নীলা হালধীয়া য'ত যিটো লাগে আৰু এতিয়া হালধীয়া লগোৱা আছে কিন্তু লাইটৰ কালাৰটো এটাই থাকে এই পেপাৰকেইখনৰ কাৰণে মানে আমি কালাৰটো মানে মঞ্চৰ ওপৰত বেলেগ দেখা পাওঁ এতিয়া আহিলোঁ গাছ মানে আমি মঞ্চৰ মানে ওপৰৰ ফালে আৰু ওপৰৰ ফালে চাব পাৰে মানে চবফালে লাইট লগা আছে আৰু এই লাইটকেইটা গাছ কি নাম আছিলে কেইটাৰ নাম পাৰ লাইট এইকেইটা পাৰ লাইট গোটেইকেইটা নেকি গোটেইকেইটা মানে এইকেইটা টেমা একেটা টেমাকেইটা কি হিচাপত ব্যৱহাৰ কৰে কি হয় এই গাছ গছনি গেলা যে দিয়ে খাৰা কৰে তেতিয়া ব্যৱহাৰ কৰে গাছত ব্যৱহাৰ কৰা হয় বিশেষকৈ এইটো এইটো যিটো টেমা আছে তাৰপিছতে কাষত যিটো আছে পাৰ লাইট তিনিটা আছে এইটো মানে চাৰিটা আছে এইকেইটা তোমাৰ নাটকত ব্যৱহাৰ নহয় সেনেকৈ ডেন্সত ব্যৱহাৰ হয় ডেন্সত সেই চাৰিটা ব্যৱহাৰ হয় চাইডত দুটা ব্যৱহাৰ হয় আৰু বাকী এই যে মাজত আছে এইকেইটা তাৰমানে নাটকত আৰু নাটকত গাছ বেছিকৈ ব্যৱহাৰ হয় এই হাউদাত থকা লাইটকেইটা এইকেইটা লাইট ওপৰত যিটো আছে 1000 বডি সেইটো ব্যৱহাৰ হয় লাষ্ট ইয়াতে দুটা আছে 1000 বডি ওপৰত দুটা আছে হাউদাত গাছ চাব পাৰে লাইট আৰু এখন মানে দুখন মঞ্চৰ মাজত আছে এখন হাউদা তো ইফালেও লাইট আছে আৰু ইফালেও লাইট আছে এটা বেলেগ লাইট আছে নেকি না চব আঁকে আছে একে লাইট কিন্তু এইবিলাক এই তলত যিটো লাইট আছে তাতো আছে ইয়াতো আছে এইবিলাক চব গানত ব্যৱহাৰ হয় গানত এইটোও ব্যৱহাৰ হয় এই দুটা প্লাছ চাইডত দুটা ব্যৱহাৰ হয় ওপৰত চাৰিটা ব্যৱহাৰ হয় তাৰপিছত সন্মুখত আছে ইয়াতে এই তিনিবিলাক আছে না এইবিলাক ইয়াতে মানে এলইডি ব্যৱহাৰ হয় চাৰিটাকে এলইডি থাকে এলইডি বিলাক মানে বৰষুণৰ কাৰণে খুলি থোৱা গৈছে এতিয়া বাৰু দিয়া নাই কিন্তু নাটক চলি থাকিলে দিব গাছ মানে এখনিতো লাইট থাকে মানে প্ৰণতো লাইট থাকে চাবা গেলে গাছ চবফালে মানে লাইট থাকে আৰু লাইটটো মানে কি কিছুমানে বেছিকৈ ব্যৱহাৰ কৰে কিছুমানে মানে যোনে যিমান মানে যাক যিমানখিনি লাগে আৰু নাটকখনত নাটক হিচাপত মানে ব্যৱহাৰ হয় যাক যিমানখিনি লাইট লাগে তো সিমানখিনি ব্যৱহাৰ কৰে আমাক যিমানখিনি লগা হৈছে আমাৰ সিমানখিনি ব্যৱহাৰ হৈছে ন ওপৰৰ ফালে মানে এটা 0 পাৱাৰৰ লাইট থাকে এই 0 পাৱাৰৰ লাইট আৰু এই লাইটটো গাছ কেতিয়া ব্যৱহাৰ কৰে গম পাইছি না যেতিয়া মানে ধৰি লওক এই ঘৰ দুৱাৰ বনাব লগা হ'ল তেতিয়াতো মানে আন্ধাৰ হৈ থাকে না মঞ্চখনটো আন্ধাৰত মানে কেনেকৈ কাম কৰিব তো সেই মানে 0 পাৱাৰৰ লাইটটো দি পেলাই কাম কৰি থাকে আপোনালোকে দেখা নাপায় বাৰু ড্ৰপখন যিহেতু পৰি থাকে সেইকাৰণে আৰু সিভাগেতো আপোনালোকে নাটকে চাই থাকে তো ইফালত ড্ৰপখন পৰি থাকিলে ধুনীয়াকৈ মানে কামখিনি কৰি থাকে আৰু মানে সেই লাইটৰ মানে চুইচটো ইয়াতে আছে ড্ৰপ মানে দি দিয়ে মানে ড্ৰপখন ফেলে ড্ৰপ মানে দি দিয়ে ইয়াৰে মানে চুইচটো আৰু গাইজ ইয়াতে মানে একডাল তার আছে ৰ'ব এই তারডালত মানে বম লাগে বম মানে গাইজ আমাৰ বম দে গংগাৰ মানে মক্কাৰ মাটি যিখন মানে নাটক আজি আছে তো তাতে সেইটো মানে এইটো কানেকশ্যন দিয়ে বোধ হয় ন এই বম কাৰেণ্টৰ দ্বাৰা ব্লাষ্টিং কৰা হয় সেইটো ইয়াৰ দ্বাৰা পুৰি গৈছে কাৰেণ্টৰ তো গাইজ কাৰেণ্টৰ দ্বাৰা মানে হিলাই বম দুটা এইখিনি জেগাত গাছ মিউজিচিয়ান মানুহ বহে আৰু মিউজিচিয়ান মানুহকো মানে 0 পাৱাৰৰ আকৌ এটা লাইট দিয়া হয় সকলোৱে জানে গাছ নলবাৰীৰ ৰাসত প্ৰতিযোগিতা হয় বুলি থিয়েটাৰবিলাকৰ আৰু সেই মানে প্ৰতিযোগিতাটো আমাৰ বৰদৈচিলা থিয়েটাৰ মানে লাইটৰ কেপাচিটি ভাল হোৱাৰ কাৰণে শ্ৰেষ্ঠ বঁটা পাইছিলোঁ আৰু তাৰো মই এটা ভিডিঅ' আনিছোঁ যিসকলে চোৱা নাই চাবা আহিব এই ভিডিঅ'টোৰ মই মানে ডেছক্ৰিপশ্যনত দি থৈ দিম লিংকটো যিমান পাৰোঁ আপোনালোকক দেখালোঁ আৰু যদি আপোনালোকক কিবা থিয়েটাৰৰ মানে ভিডিঅ' লাগে তে এটা কমেণ্ট কৰি জনাব মই দিবৰ কাৰণে চেষ্টা কৰিম আৰু আজি মানে আমি ৰুমতে খানা আনিছোঁ ৰ'ব তাকে মানে খাবাইছোঁ বহিয়ে গাল কিবা কি আছে আমাৰ বিপুলটো আমাৰ মানে ৰান্ধনীয়ে পুৰা ভাগে দিয়াত আৰু ৰান্ধাত
আৰু এইবাগে আছে আমাৰ ভাই হাই এটা দি দিয়া হাই মই তাৰমানে জগাল জগাল কৰি দিয়াত আৰু যোনে ভিডিঅ' কৰিছে ফকতীয়াত দেখছে গাইছ ডাইৰেক্ট মানে ঠাট্টা দি দে কেমেৰাটো আগত দি দিলে হ'ল আৰু আজি গাইছ আমাৰ লগত এটা নতুন মানুহ হৈছে এইটো ফাৰ্ষ্ট টাইম হৈছে আমাৰ লগত খানা খাওয়া দেই মুখখন দেখি হ'ল আজি কি আছে পিছত দে দেখতে গাইছ খাই লওক আজিৰ খানাটো গাইছ এই আমাৰ পেটলা ভাই দিছে কিয় দিলে খানাটো দেখছা গাইছ আমাক লাগি মৰাম খানা দি দিছি ধুনীয়াকৈ খানা চানা খাই পেলাই আমি ইয়াতে পেটলা আৰু মই মানে বৈঠক কৰি আছোঁ আৰু পেটলাক গাইছ আমি মই মানে পেটলা বুলি মাতো যি পেটটো ওলা নাই সেইকাৰণে পেটলা বুলি মাতো বেয়া পা নেকি বেয়া নাপায় গাইছ আৰু গাইছ আজি হঠাৎ মানে পেটলা আমাক খানা দি দিলে কিয় বা দিলে নিজে নাজানে দিলে যেতিয়া আৰু খাই দিলোঁ আৰু নাই কি ধন্যবাদ আৰু মাজে মাজে দি দিম কেনেকৈ আৰু দুটা দিবি নেকি না আৰু এটা দিবি দুটা হাঁহ খাবি এবাৰ গাছ হাঁহি দি দিব বোলে আপোনালোকৰ কাৰণে ভিডিঅ' কৰি দিম যদি হাঁহি দি দে আৰু গাছ আমাৰ পেণ্ডেল চলি আছে নগাঁৱত আৰু আজি আমাৰ ছেকেণ্ড নাইট আজি আমাৰ নাটক আছে গংগাৰ পানী মক্কাৰ মাটি তো আপোনালোকে ভিডিঅ'বিলাক চাই দিব আজিৰ ভিডিঅ'টো এইখিনি আছিল হাইদাওক এটাই জীৱন বিন্দাছ থাকক জয় অসম যিসকলে নতুনকৈ চাই আছে চেনেলটো কৰি থৈ দিয়ক ছাবস্ক্ৰাইব